Home Circle, Assam Police, DTE, Assam Nomaligarh Refinery Limited, Tezpur University, Assam University, Dibrugarh University, NIT Silchar, IIT Guwahati, Assam Agriculture University, Guwahati High Court, AMTR. Hello guys, welcome to our the most interested YouTube channel Darrang Jobs Update. আজি মই আপোনালোকৰ লগত আলোচনা কৰিম Home Circle latest and huge and also popular jobs in Assam. আপোনালোকে জানিবলৈ পাছৰিত হ'ব যে 2020 চনৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অতি কম 30টা বা তাতকৈ অধিক ডিপাৰ্টমেণ্টৰ টোটাল 3898 পোষ্ট মুকলি হৈছে 3898 পোষ্ট মুকলি হৈছে Home Circle দ্বাৰা Home Circle Assam Police DTE Assam Nomaligarh Refinery Limited Tezpur University Assam University Dibrugarh University NIT Silchar IIT Guwahati Assam Agriculture University Guwahati High Court AMTR আৰু Oil India তাৰে বাহিৰে আৰু বৈগত ডিপাৰ্টমেণ্টত হিউজ পোষ্ট মুকলি হৈছে সকলোৱে এয়াতে এটা চৰকাৰী চাকৰি লাভ উঠাওক আৰু সকলোৱে আবেদন কৰক তো ইয়াৰ বাবে আপোনালোকৰ অলপ ধৈৰ্য সহকাৰে স্কিপ নকৰাকৈ ভিডিঅটো সম্পূৰ্ণ চাব লাগিব তেতিয়াহে আমি জানিব পাৰিম ক'ৰ পৰা আৰু কেনেকৈ কোনটো ডিপাৰ্টমেণ্টৰ পৰা কিমান পোষ্ট আছে আৰু ইয়াৰ বাবে কেনেকৈ আবেদন কৰিব লাগিব শিক্ষাগত অৰ্হতাৰ লগত আবেদন লাষ্ট ডেট কিমান তো আহক আমি আৰম্ভ কৰোঁ যিসকলে ইতিমধ্যে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আমি অনুৰোধ জনাইছো সাবস্ক্ৰাইব কৰি ল'ব লগতে প্ৰচুৰ পৰিমাণৰ চৰকাৰী আৰু বেচৰকাৰী চাকৰি বাম্পাৰ নিয়োগৰ ভিডিঅ'বোৰ সকলোকে চাবলৈ ওচৰৰ বেল আইকনটো প্ৰেছ কৰক ধন্যবাদ Subscribe now and press the bell icon for never miss an update. Number 1 Assam Police total vacancies 173 post to naam jail warder last date is 25 March jail warder post educational qualification male hokole paba lagibo metric pass ba 10 pass aru female hokole paba lagibo 8 pass aru tolata pra link dise yar por abodon koribo Number 2 DTE Assam Director of Technical Education lecturer aru senior instructor total post is 120 last date 20 March aru yat dise lecturer technical or bhitorot Civil Engineering, Mechanical Engineering, Electrical Engineering, Computer Science and Engineering, Agriculture Engineering, আৰু তলত আছে চাই ল'ব নন টেকনিক্যাল লেকচাৰৰ ভিতৰত ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্স ইংলিছ আৰু হিউমেনিটিজ বা কমাৰ্চ ঠিক তেনেদৰে সিনিয়ৰ ইনষ্ট্ৰাক্টৰৰ ভিতৰত তলত দিছে চাই ল'ব আৰু তলত এপ্লাই লিংক আছে নেক্সট আছে নম্বৰ 4 ত আসাম পুলিচ টোটাল 1283 টা পোষ্ট ইয়াৰ ওপৰত মই এক্সট্ৰা ভিডিও এটা বনাইছো ডেসক্ৰিপটিভ লিংক দিছো তাৰ পৰা চাই ল'ব যেহেতু সময় বহুত কম যাৰ পৰা মই কিছুদিন আগতে আসাম পুলিচৰ ওপৰত ভিডিও দিছো চাই ল'ব নম্বৰ 5 ত তেজপুৰ ইউনিভাৰ্চিটি পোষ্টৰ নাম হৈছে ৰিচাৰ্চ এছ'চিয়েটৰ লাষ্ট ডেট 20 মাৰ্চ ইয়াত আছে এটা পোষ্ট ক্লিক কৰি চাই ল'ব নম্বৰ 6 ত আসাম ইউনিভাৰ্চিটিৰ ফালৰ পৰা ভেকেন্সি আছে পোষ্টৰ নাম JRF ইয়াৰ বাবে লাষ্ট ডেট দিছে 26 মাৰ্চ নেক্সটত আছে 7 নম্বৰত তেজপুৰ ইউনিভাৰ্চিটি টোটাল পোষ্ট আছে এটা পোষ্টৰ নাম দিছে ৱাক ইন ফৰ JRF ফৰ পোষ্ট ক্লিক কৰি ডিটেইলছ চাই ল'ব ইন্টাৰভিউ বেচিছত সিলেকশন হ'ব ইয়াৰ লাষ্ট ডেট দিছে 23 মাৰ্চ নেক্সটত দিছে NIT শিলচৰ JRF ফৰ পোষ্ট আছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 15 নেক্সটত আছে IIT গুৱাহাটী ইয়াৰ পৰা আবেদন চলি আছে আৰু ইয়াৰ লাষ্ট ডেট দিছে 16 মাৰ্চ পোষ্টৰ নাম ইয়াত দিছে অনলাইন ফৰ ভিজিটিং কনসালটেন্ট হোমিওপ্যাথি Next আছে Assam Agriculture University ফালৰ পৰা Assistant Research Engineer Junior Scientist আৰু আদাৰ পোষ্টৰ বাবে লগতে ইয়াত আছে মুঠ 4টা ভেকেন্সিজ ইয়াত ক্লিক কৰি ডিটেইলছ পুৰ জানি ল'ব পাৰিব লাষ্ট ডেট দিছে আপোনাৰ 25 মাৰ্চ এইখিনিতে আজিৰ ভিডিওটো শেষ কৰিব বিচাৰিছো যেহেতু ভিডিওটো অলপ দীঘলীয়া হ'বলৈ গৈ আছে নেক্সট ভেকেন্সিবোৰ আমি নেক্সট ভিডিওটো তাকো লৈ আহিম ইতিমধ্যে বহু সংখ্যক ভেকেন্সি মুকলি হৈছে এই আটাইকেইটা ভেকেন্সিবোৰ আমি নেক্সট ভিডিওত আলোচনা কৰিম গতিকে আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনে ধৰণৰ বাম্পাৰ চাকৰিৰ খবৰবোৰ সকলোতকৈ আগত জানিবলৈ কাষতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনে ধৰণৰ চাকৰিবোৰৰ বিষয়ে যদি আগ্ৰহী তেন্তে নিশ্চয় লাইক কৰিব আৰু আপোনালোকৰ মতামত কমেন্ট বক্সত জনাই দিবলৈ নাপাহৰিব আকৌ আহিম আপোনালোকৰ মাজলৈ নেক্সট ভিডিও